ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ব্লগটো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। মই গৈছিলোঁ বজাৰত তাজিয়া দেখিবলৈ। ইয়াৰ পৰাই দেখক আপোনালোকে গাইজ ইমান মানুহ হৈছে, ক'ব আৰু কি ক'ম। মানে তাজিয়া চাব গৈ মোৰ মাথাটো ডাইৰেক্ট হেং মাৰি দিছে। মানে মানুহৰ ইমান চিঞৰ পাওঁ মই এক ছাইডত আহি ভিডিঅ'খন শ্বুট কৰিছোঁ। যিহেতু গৈছোঁ ভিডিঅ' শ্বুট কৰিবলৈ, সেইকাৰণে অকণ মই ছাইডত গৈ ভিডিঅ'টো শ্বুট কৰি আছিলোঁ। মানুহ ইমান বক্স বজাই আছে, কিমান ডান্স কৰি আছে, মানে মাৰপিট কিবা মানে আগৰ দিনৰ হাছান হুছাইনৰ মানে কিবা কিবি দেখাই আছে এইবোৰেই। আৰু মই গৈছোঁ, মই দেখি আছোঁ, মোৰ মাথা হোজাইৰ ভিতৰত ১ নম্বৰ মাদ্ৰাছা হৈছে জালালিয়া মাদ্ৰাছা। ইমান ডাঙৰ মাদ্ৰাছা। আপোনালোকে কেতিয়াবা আপোনাৰ ল'ৰা ছোৱালীক পঢ়ালেহেঁতেন হোজাইৰ এইটো মাদ্ৰাছাত আপোনালোকে এডমিশ্যন কৰাই দিব। এতিয়া আমি আৰু আমাৰ বন্ধু এতিয়া আকৌ গৈ আছোঁ তাজিয়া চাবলৈ। মোৰ লগৰ বহুজনো গৈছোঁ, সিহঁতে সেইখিনিত থিয় হৈ আছে, চাই আছে। আমি আহিছিলোঁ অকণ ভিডিঅ' শ্বুট কৰিবলৈ, হোজাইত কিবা কিবি দেখাম। আৰু সিহঁতে ফোন কৰি আছে জলদি। আকৌ গৈ আছোঁ আমালোকে তাজিয়াত। গৈ আপোনালোকক আকৌ দেখাই আছোঁ। এতিয়া আহি গ'লোঁ হোজাইৰ পুৰা টাউনত। হোজাইৰ মানুহবোৰে চিনি আছে এইটো কোনটো ৰাস্তা। মানে আপোনালোকক কি ক'ম। আকৌ আহিছোঁ তাজিয়াত, আহি দেখোঁ বহুতো মানুহ আৰু ভিডিঅ' শ্বুট কৰিব নোৱাৰোঁ। মোৰ গাটোও বেয়া হৈ গ'ল, মানে কিবা কিবি কৰি আছে। ঘৰত গুচি যাম, সেইকাৰণে ভিডিঅ'টো এইখিনিতে এণ্ড কৰি আছোঁ। ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো